এয়া কি ধৰিব পাৰিছেনে আজি এটা নতুন বস্তু ৰান্ধিলো নতুনৰ প্ৰতি প্ৰত্যেক মানুহে আকৰ্ষিত হয় নহয় জানো নতুন বস্তু কিবা এটা দেখাৰ লগে লগে সেই বস্তুটোৰ প্ৰতি উৎসুকতা বাঢ়ি যায় কৌতূহল বাঢ়ি যায় মোৰো তেনেকুৱাই হ'ল গতিকে আজি পাকঘৰত এটা নতুন বস্তু ৰান্ধি পেলালো খাবলৈ পিছে বৰ ধুনীয়া হৈছিল বস্তুটো হৈছে বেঙেনা একে ধৰণেৰে খাই খাই আমনি লাগে কিমান আৰু একে ধৰণেৰে বেঙেনা খাই থাকিম তাকে বোলো অকনমান নতুন কিবা এটা কৰি চাও সেই বুলি ভিডিও এটা খুচৰতে এইটো পালো আৰু পাই পেলাই ইমান ভাল লাগিলে বোলো বনাই চাওচোন কিনো হয় সেই বুলি ভাবি আৰম্ভ কৰি দিলো তিনিটা বেঙেনা ললো ধুনীয়াকৈ ধুই পেলাই দুফালে সমানে ফালিবলৈ চেষ্টা কৰিছো ভিডিওটিত দেখুৱাৰ দৰে তাৰ পিছত দুডাল বাঁহৰ কাঠি লাগিব দেই কাঠি দুডাল কেলে লাগিব আপোনালোকক মই দেখাই দিছো এয়া এনেকৈ পাৰি লৈ তাৰ মাজতে এফাল বেঙেনা ল'ব লাগিব কাঠি কেডাল অকনমান ডাঙৰকৈ ললে ভাল হয় তাৰ পিছত বেঙেনাটো কচি দিব লাগিব একদম পাতলকৈ যিমান পাৰি হিমান ঠেককৈ কচিলে মানে বহুত ধুনীয়া লাগে তাৰ পিছতে আপোনালোকক দেখাই যাম বাৰু কি কৰিলো কেনেকৈ কৰিলো আপোনালোকে হয়তো এটো ভিডিও চাইছে নোচোৱাকৈ থকা নাই তথাপিও যদি আপুনি এই মুহূৰ্তত ভিডিওটি পাইছে যদি আপোনাৰ ঘৰত নিৰামিষাৰী মানুহ আছে বা বেঙেনা বেয়া পোৱা মানুহ আছে তেতিয়া হলে আপুনি এবাৰ ট্ৰাই কৰি চাবচোন মোৰ বিশ্বাস আপুনিও ভাল পাব খাবলৈ আৰু নতুন বস্তু এটা ৰান্ধু লাগে নে নালাগে বাৰু যেতিয়া আপোনালোকে দেখা পায় ৰান্ধি চাম এনেকুৱা লাগে ন যদি সহজ হয় মোৰ কিন্তু লাগে গতিকে অৱশ্যে মই আজি ভিডিওটো বনাওতে বা বেঙেনাটো বনাওতে অকনমান ভুল কৰি পেলালো যেহেতু নতুনকৈ শিকিছো দ্বিতীয়বাৰ নকৰো বাৰু কি ভুল কৰিলো আপোনালোকক দেখুৱাই যাম যদি ভাল লাগিছে এই পৰ্যায়লৈকে ভিডিওটি চাই আছে আপোনাৰ প্ৰফাইলত ভিডিওটি শ্বেয়াৰ কৰি থৈ দিব আপোনাৰ ঘৰৰ সৰুৰ পৰা ডাঙৰলৈকে এই বেঙেনাৰ ৰেচিপিটো খুব ভাল পাব টেষ্ট পাব তাৰ পিছত মই ললো বেসন 2 চামুচ আৰু 1 চামুচ পিঠাগুৰি জিৰা ধনিয়া আৰু নিমখ হালধি আপোনাৰ সোৱাদ অনুসৰি দিব আপুনি যিমানটো পৰিমাণত খাই ভাল পায় সিমানটো পৰিমাণত দিব দিয়াৰ পিছত পানী দি পেলাই এটা ধুনীয়া মিশ্ৰণ প্ৰস্তুত কৰি লব মিশ্ৰণটো বহুত বেছি ডাঠো হ'ব নালাগে বহুত বেছি পাতলো হ'ব নালাগে এতিয়া ভুলটোৰ কথা কওঁ মানুহে আসলতে ভুল কৰিয়ে শিকে নহয় জানো যদি ভুলে নাথাকে তেতিয়া হলে জীৱনৰ মাদকতা নাথাকে ভুল কৰিলেহে আসলতে শুদ্ধৰণিৰ পথটো বিচাৰি পোৱা যায় আৰু আমিও মানুহে ভুলটো হ'বই ভুলটো হ'ল বেঙেনাটো যেতিয়া মই এনেকৈ ঘুৰণিয়াকৈ ঘুৰাই ললো তেতিয়া মই এডাল কাঠি দি পেলাই আসলতে এনেকৈ বান্ধি ল'ব লাগিছিল মানে খুচি দিব লাগিছিল এইবোৰ যে টুথপিকবোৰ পাই হেবুৰেদি কিন্তু মই কৰিলো কি নাই বলো গুলি হুটা দিলেও ঠিক হ'ব বুলি ভাবি পেলাই গুলি হুটাই দি বান্ধি দিলো কিন্তু আপোনালোকে গুলি হুটাই দি বান্ধি নিদিব যদি আপোনালোকে গুলি হুটাই দি বান্ধি দিয়ে তেতিয়া হলে আপোনালোকে এই বেসনৰ মিশ্ৰণটো তিয়াই নিদিব তেতিয়া মানে কি হয় পিছত গুলি হুটাডাল খুলি পেলাব নোৱাৰি বৰ অসুবিধা হয় গতিকে সেই ভুলটো মই কৰিলো পিছত বাৰু কেতিয়াবা মই বাঁহৰ কাঠিৰে দিও মানে দেখুৱাম আপোনালোকক বনাই পেলাই আৰু এতিয়া ধুনীয়াকৈ ৰাউণ্ড কৰি ললো আপোনালোকে দেখা পাইছে এতিয়া গৰম তেলত দি একেবাৰে কম জুইত পুৰা মচমচিয়া হোৱাকৈ ফ্ৰাই কৰি ললো হিমানে আৰু বিশেষ একোৱে নাই আৰু এয়া কাঢ়ি ললো ৰাতিপুৱাৰ সময় যেহেতু বহুত বেছি বনাবলৈ